চতে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈ নকৈ থাকিলে উৰকে নপৰে আমাৰে বিহুটিৰ কথা। বিহু আমাৰ প্ৰাণৰ স্পন্দন, এমুঠিৰ হাঁহ। ঢোল, পেঁপা, গগনাৰ মাত আৰু মাখুৰ খিটখিট শব্দত এতিয়া মুখৰিত চৌপাশ। বসন্তৰ এইহেন নান্দনিক সময়ত এপাক নাচিবলৈ সকলোৰে মন চাই দিয়কচোন। পৰম শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, অহা 1 বহাগ 578 সংকৰাব্দ 15 এপ্ৰিল 2026 খ্ৰীষ্টাব্দ বুধবাৰে হাওৰাঘাট শংকৰ মন্দিৰ প্ৰাংগণত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বহাগক আদৰণি জনাবলৈ হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে লগে ভাগে হুঁচৰি মাৰো আহক শীৰ্ষক হুঁচৰি আৰু মুকলি বিহুৰ এক ব্যতিক্ৰমী অনুষ্ঠান। বিয়লি 2 বজাত পৰম্পৰাগত খেল ধেমালিৰ লগতে বিয়লি 5 বজাৰ পৰা সমূহীয়া হুঁচৰি, মুকলি বিহু আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান। আহক বহাগৰ প্ৰথম দিনটি একেলগে উদযাপন কৰো। সকলোকে জনাইছো সাদৰৰ আমন্ত্ৰণ। ধন্যবাদ।